চেয়ারম্যান ইলিয়াস আহমেদে যে এই যে আমাৰ ডেভেলপমেণ্ট ৱাৰ্কবিলাক যে দুৰ্নীতি কৰিছে এইবিলাকৰ এই যে 17টা ডেভেলপমেণ্ট কামৰ আমি RTI মাৰিছোঁ আৰু প্ৰত্যেকটো কপি আমি ইয়াতে কমপ্লেইন হিচাপে আমি ডিচিক দিছোঁ পিডিক দিছোঁ। बिटिआर ओनसोलाव मोनसेनि उनाव मोनसे जाख्ल'नायनि अजद रायजोफोरनि फिन क'क्राझार जिल्लानि सिङाव थानाय 7 नं फकिराग्राम BTC बियाब सिंनि कालजार VCDCनि मासिगिरि इलियास आली आहमेद आरो सोद्रोमा जयनाल आलीआ जाख्ल'नायनि अजद लाबोदों गुवाबारि गामिनि रायजोफोरा। लोगोसेनो कालजार VCDCनि मासिगिरि इलियास आली आहमेदआ ओनसोलनि जेबो जौगालु बिथांखिफोरखौ मावफुङाखै होनना फोरमायनायजों लोगोसे निखावरि नखरनि आइजोफोरनो अरुणोदय बिथांखि होनायावबो बेले-बेजे खालामदों होनना गोख्रों अजद लाबोयो। गुबुन फारसेथिं VCDCनि सोद्रोमा जयनाल आली आरो डिलार हाफिजुर रहमाना थांनाय 10 सेप्तेम्बर खालारखालि हेलें बाजाराव कन्ट्रेलनि माइरंखौ लानानै दान्थे-बिदान्थे जानायाव रहिमा बिबिजों लोगोसे आब्दुल मजाक, मतिउर रहमान आरो आबु तालेब मण्डलखौ बुनायनि थार बिजिरनाय मोननांगौनि दाबिजों फकिराग्राम पुलिस थानायाव गसर थिसननाय जादोंमोनब्लाबो नाथाय दासिम बे जाथायनि दायनिगिरिफोरनि सायाव पुलिस बिफाना जेबो राहा लायाखै होनना गुवाबारि गामिनि रायजोफोरा गोख्रों रावजों सोंखारियो। लोगोसेनो गुवाबारि गामिनि गावबुरा सैदार रहमान मण्डलआ RTI खालामनानै मोननाय फोरमानजों कालजार VCDCनि मासिगिरि इलियास आली आहमेदआ ओनसोलनि जौगाखांनायनि बिथांखिफोरखौ जेबो मावालासेनो जाख्ल'नायनि अजद लाबोयो आरो VCDCनि मासिगिरि इलियास आली आहमेद आरो सोद्रोमा जयनाल आलीखौ मासिनिफ्राय बोख्लायनांगौ होनना प्रमद बर' दैदेननाय BTC सोरखारखौ खावलायो। চেয়ারম্যান ইলিয়াস আহমেদে যে এই যে আমাৰ ডেভেলপমেণ্ট ৱাৰ্কবিলাক যে দুৰ্নীতি কৰিছে এইবিলাকৰ এই যে 17টা ডেভেলপমেণ্ট কামৰ আমি RTI মাৰিছোঁ আৰু প্ৰত্যেকটো কপি আমি ইয়াতে কমপ্লেইন হিচাপে আমি ডিচিক দিছোঁ পিডিক দিছোঁ BDOক দিছোঁ তাৰপিছত MCLক দিছোঁ MLক দিছোঁ এইবিলাকৰ এতিয়াও তদন্ত হোৱা নাই আৰু আমি কালচাৰ VCDC যিবিলাক ডেভেলপমেণ্ট এই যে 17টা ৱাৰ্ক আছে 17টা ৱাৰ্কৰ আমি RTI মাৰিছোঁ এইবিলাক পুৰা দুৰ্নীতি কৰিছে কাম কিছুমানৰ কৰিছে কিছুমানৰ কামেই কৰা নাই এইবিলাকৰ আমি পুৰা RTI মাৰিছোঁ এইবিলাকৰ পুৰা তদন্ত হ'ব লাগে। কালচাৰ VCDCয়ে প্ৰত্যেকটো ক্ষেত্ৰত যিমান দুৰ্নীতি কৰিছে দুৰ্নীতিৰ কাৰণে এই BTC চৰকাৰক আমি অনুৰোধ জনাইছোঁ অনতিপলমে এই কালচাৰ VCDC চেয়াৰমেন ইলিয়াস আহমেদক নিলম্বন কৰি আৰু আমাৰ গুৱাবাৰীৰ গাঁৱৰ জয়নাল হকক VCDCৰ মেম্বাৰ তাক নিলম্বন কৰি নতুন কৰি দিয়াৰ কাৰণে আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ। কালচাৰ VCDCত কোনো ধৰণৰ উন্নয়ন দেখা পোৱা নাই। যিমানবিলাক ডেভেলপমেণ্ট কাম আছে প্ৰত্যেকটো কাম 10% 5% কোনো কামত 1 পইচাৰো কাম কৰা নাই। আমি 17টা কামৰ RTI কৰিছোঁ আৰু যিমান PMAY ঘৰ আছে PMAY আৱাস যোজনা যিমান ঘৰ আছে প্ৰত্যেকটো ঘৰৰ কোনো গাইডলাইন মতন কৰা নাই। সিহঁতে নিজস্বভাৱে পইচা কৰি লৈ বিভিন্ন ধৰণৰ মানে কাম আদৰুৱা হৈ আছে কাম হোৱা নাই এনেকৈ মানে সিহঁতক আজি হিতাধিকাৰীক অন্যায়ভাৱে কৰি আছে। তাৰ বাদেও আমাৰ যি ডিলাৰ ৰহিমা বিবি ছাছপেনশ্যন হৈ থকা অৱস্থাত 63টা ৰেচন কাৰ্ড আমাৰ ইয়াৰ পৰা অবৈধভাৱে VCDC চেয়াৰমেন আৰু হাফিজ ডিলাৰে এই যে কৰ্তন কৰি লৈছে এইটো এটা বিৰাট মানে সিহঁতে দুৰ্নীতি কৰিছে। আজি যিবিলাক আপোনালোকে হিতাধিকাৰীৰ মুখৰ পৰা নিজে শুনিছে যে আমাৰ যিবিলাক কাৰ্ড ইয়াৰ পৰা কৰ্তন কৰি লৈছে হাফিজ ডিলাৰৰ ওচৰত কৰ্তন কৰি অবৈধভাৱে লোৱা হৈছে সেইবিলাকৰ চাউল আমি ইয়াৰ পৰা আনিব নাযাম আৰু লাগিলে সিহঁতে এই দুৰ্নীতি কিয় কৰা হ'ল আৰু ৰেচন কাৰ্ডবিলাক যে সিহঁতে কৰ্তন কৰি লৈছে এইটো কেনেকৈ হ'ল এইটো এটা তদন্তক্ৰমে ইয়াৰ বিহিত ব্যৱস্থাৰ কাৰণে আজি এই কাৰ্ডগৰাকীসকলে অনুৰোধ জনাইছে। 10/9/2023 তাৰিখত এখন এজাহাৰ দিছিলোঁ। উক্ত এজাহাৰখন যিহেতু আমাৰ হেলেং বাজাৰত মোৰ ঘৈণীয়েক ৰহিমা বিবিক 10-12 জন আসামীয়ে সিহঁতে জোৰপূৰ্বকভাৱে দিন দুপৰতে এজন মহিলা মানুহক এনেকৈ অত্যাচাৰ বা মাৰপিট কৰি সিহঁতক শাৰীৰিক নিৰ্যাতন কৰিলে আজিলৈকে কোনো ধৰণৰ পুলিচ তৰফৰ পৰা কোনো ধৰণৰ একশ্যন লোৱা নহ'ল। আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে অনতিপলমে ইয়াৰ তদন্তকৰ্মী বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মেম্বাৰ
আঙ্গুরে ওই যে ঘর যদি যাবার চাই 10,000 কোটি টাকা চাই, বিডিও মানুষের অরুণোদয়ের কাগজ জমা নিয়ে চেয়ারম্যান মেম্বার চালের কাঠটা আঙ্গুরে ডুরে মাটি ফেলাইছি। ডুরে মাটি থাকলে যদি চাইলে নিয়ে আমরা 20 টাকা করে ভাড়া নেয়, তা আমরা এই যে মহিলা মানুষ, গরিব মানুষ, দুঃখী মানুষ, আমরা 20 টাকা করে ভাড়াটা কোন জায়গায় থাকি দিমু? তাহলে আমরা রাস্তাঘাটের কাম করা বাদ দিয়ে আঙ্গুরে মহিলা ঘরের সাথে ওই এত অরজত নাগি পড়ছি, মানে খালি টাকার খেলা বাজাইছে। আমরা টাকাটা কই পামু? ওর কাছে যদি ঘর যাবার চাই, ঘরের টাকা চাই, দে রাস্তা ঠিক করবে কই, রাস্তা ঠিক করব না। ও খালি মহিলা মানুষের পাশে পাশে ঘুরবো, বলে মহিলা মানুষের জেলে যুবক ওলের কাছে অরুণোদয় দিছে, আমরা বিধবা মানুষ একটা অরুণোদয় পাই নাই। ওলে কি ওরা যোগ না দিছে। আর আমরা জিডি মানুষের কাট কাটছে, আমরা কোনোটাই ডুরে মানির মানুষক চিনি না। আমরা গুয়ে বাড়ির মানুষের রহিমে বিবির কাছে আমরা চাইল খামা চাই আর কি। আমরা জামুনা ডুরে মানুষ কেরা আমরা চিনি না। হ্যাঁ, বহুত মানুষ উচিত শিক্ষা নাগে, তাও দারগাও আসে না, পুলিশও আসে না, কেউ আসে না আঙ্গরে গরিবের পক্ষে। আসান আলী আর ওই পাশে কি বেনি না মেম্বার এলো জোর জবস্তি বাড়ি দুপুরে বেলা টাইমত আসি মানুষের বাড়িতে হামলা দিছে। হামলা দিয়ে জোর জবস্তি কাটি নিয়ে কয় দুনো পক্ষে থেকে কাট সই নিলে কিছুই হবো না, দুনো পাশে থেকে চাইল খাবার পাবা, এরকম ষড়যন্ত্র করি আমার থেকে কাঠটা কাটি নিয়ে গেছে, ডুরে মাটি ফেলাই দিছে। এখন ডুরে মাটি থেকে আমার সম্ভব হয় আনা, আমরা গরিব মানুষ, এটার জন্য আমরা বাড়িতে আসি আমার ঠিক মিছে ষড়যন্ত্র করি, আমার ঠিক কাঠটা নিচে নিয়ে কাঠের নম্বর সব লেহি নিয়ে আমাকে কয় সিগনেচার করো। সিগনেচার করার পরে কাঠ কাটি নিয়ে গেছে। আমার ওই অতটুকু কি করি নিকে।